পৰা শিৱ আৰু পাৰ্বতী হঠাৎ অসমলৈ আহি থকা অৱস্থাত বোমা বিস্ফোৰণ ঘটে আৰু ইয়াৰ ফলত শিৱ আৰু পাৰ্বতী প্ৰথমে প্ৰাণ ৰক্ষা কৰা যদি শিৱই পিন্ধিব পৰা 555 নম্বৰ জাংগিয়াটো ইতিমধ্যে সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। তাৰপিছত পাৰ্বতীয়ে পিন্ধি অহা প্ৰায় 899 নম্বৰ ৰঙা ব্লাউজটো ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বুলিও জানিব পৰা গৈছে। আজি নিচেই পুৱাতে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা প্ৰায় 880 কিলোগ্ৰাম এটা গৰ্ভৱতী চেঙেলী মাছ নিষিদ্ধ সংগঠনে অপহৰণ কৰি লৈ গৈছে বুলি জানিব পৰা গৈছে। ইয়াৰে প্ৰায় এই গৰ্ভৱতী চেঙেলী মাছটো উদ্ধাৰৰ কাৰণে ব্যাপক অভিযান চলাইছে যদিও ইতিমধ্যে সদৌ ঢেকুৰা কুকুৰ সন্থাই তীব্ৰ নিন্দা কৰিছে আৰু এই অপহৰণৰ কাৰ্যৰ প্ৰতিবাদ ইতিমধ্যে ঢেকুৰা কুকুৰ সন্থাই 7 দিন 7 ৰাতি ঠেং নাডেঙি পেচাব কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও জানিব পৰা গৈছে। এয়া আপোনালোকে বাতৰি শুনিছে, দুয়োখন কাণৰ জৰিয়তে নুশুনাসকলে মোৰ ফালে মুখ মেলি চাই আছে। থেংক ইউ ভেৰি মাছ জাপানী মাছ চেঙেলী মাছ, ধন্যবাদ। হা মই বোলো ফটো তোলা আনে পাইছিলোঁ। মই বোলো গাভৰু ছোৱালী আহিল নেকি, চকু দিওঁ ভালকৈ মনি নাপাওঁ। বাৰু যা নহয়, ঠিকে আছেতো। মই এটা যন্ত্ৰ লৈ দাদাই ফোন কৰিবি বুলি একেবাৰে ব্লাউজৰ কথা পাতবো, কিবাৰ কথা পাতবো, সোণৰ কথা পাতবো। মোক বাৰু অলপ হেৰি ভৰাই দিবি। একেবাৰে এই ছোৱালীবিলাকৰ বৰ সুবিধা। তাৰমানে ছোৱালীবিলাকৰ মোবাইলত একে ওপৰা ঝাপৰা কোনে কিমান ভৰাই দিব পাৰে। এই ল'ৰাবিলাকে সুতক লৈ হ'লেও দেই, কাৰণ জানো এৰা পৰে ভয় কৰে। একেবাৰে জকাদৰ কিস্তিৰ হ'লেও তেওঁলোকে সোমাই দিব পইচাটো। এই ছোৱালীবিলাকৰ একেবাৰে ছোৱালীহে পাব নাই আজিকালি। গতিকে সিহঁতৰ একে ওপৰা ঝাপৰা কিমান ল'ৰাই যে কানেকশ্যন কৰি থাকে, সিহঁতৰ আকৌ মোবাইল ফাটি যাওঁ হৈ যায় একেবাৰে হেৰি দি ৰিচাৰ্জ হ'লে। কিন্তু ল'ৰাবিলাকৰ উপায় নাই। গতিকে আগতে আমি তেনেকুৱা পাইছিলোঁ যে লাখ চাবোনেৰে গা নুধুৱা এটা বিশেষ বক্তব্য আছিল যে ওম শান্তি শ্ৰী হৰি গড ব্লেছ ইউ, এইবিলাকে আছিল আৰু মৰমৰ ইতি তোমাৰ বিশেষ বক্তব্য আছিল কিছুমান। লাখ চাবোনেৰে গা নুধুৱা দাদা, পানীত নামাৰিবা বুৰ, মোৰ অবিহীন যাকেই ভাল পাবা দাদা তাৰেই খাবি মোৰ। ঘৰত যদি অকলে আছা দাদা আলু পুৰি খাবা, মোলৈ যদি মনত পৰে দাদা চিঠি উত্তৰ দিবা। নহয়নে? আম গছৰ পাত, তেতেলী গছৰ চিৰা, দাদাৰ বুকুত লিখা আছে মেইনে প্যাৰ কিয়া। মৰি যাওঁ লাগে ঐ। নহয়নে? গোলাপ ফুল ছিঙিব নোৱাৰো দাদা কাঁইটৰ পৰা, প্ৰেম কৰিব নোৱাৰো দাদা মা দেউতাৰ পৰা। এইবিলাক কিমান কোমল কোমল মৰম শব্দ আছিল। এতিয়া আজিকালি সেইটো নাই। যোনে যাই থাক, ট্ৰেক্টৰ গেলিও গেল, উৰাণ জাহাজ গেলিও গেল, সিফালে একেবাৰে ৰেল গেলিও গেল, খোপেনি পিঠিত আৰু এৰি নেদিয়া। নহয়নে? হয় নেকি? মই বেয়া পাইছোঁ যা তোমাক। মই বেয়া পাইছোঁ, মই ইমান সময় ৰখি আছোঁ ইয়াত, কিয় অহা নাই আকৌ? নহয় আৰু আমাৰ কিয় প্ৰেমত পৰা কথাবিলাক সকালকৈ আহে গম পাওঁ নে? মই যিটো এতিয়া কথা কৈ আছোঁ সেইটো পকেট এটা, আমাৰ পকেট এটা হাঁহ খাটা পাৰা খাটা এটা কণ্ঠ। মোবাইলত যেতিয়া যাব একে বুঢ়াটিৰো মাত কোমল হ'ব। হয় নেকি? দেউতাক নাই, মই ভাবছোঁ আপুনি ফোন কৰিলে ভাল হ'লে এইটো সময়তে। এইবাৰ লাগি আছে দেউতাক বাহিৰ হোৱাৰ পিছত চলিও স্কুলত গেল, দেউতাকো হাজিৰা কৰিব গেল, যায় আৰু ঘৰতে আছে কি কৰিব আৰু যায় আছে আৰু। গতিকে ইমান কোমল আৰু ইমান মিহি হয়, যাৰ কাৰণে আমাৰ তাৰমানে আমাৰ ৰং নাম্বাৰতো বহুত মানুহৰ আমাৰ প্ৰেমত পৰা দেখা যায়। আমাৰ ল'ৰাইও ছোৱালী নেখে, ছোৱালীও ল'ৰাই নেখে। যেতিয়া ওচৰা ওচৰি হ'ব তাকো বাঘ ভাল লাগে, মোকো ভালুকটো ভাল লাগে। দূৰে আমাৰ বিদায় ল'ব ইচ্ছা যায় যেতিয়া আমি দেখা দেখি হওঁ। এনেই মোবাইলত পালি একে এতিয়া আনো লাগে, যেতিয়াহে দেখা পাব একেবাৰে বাপ একে তাৰা কাৰাকে নিয়া। আৰু এতিয়া এনেকুৱা হৈ গৈছে, মই যদি গোটেই ৰাতিটো আপোনালোকৰ লগত এনেকৈ থাকোঁ টোপনি ক্ষতি যাব। মোৰো এতিয়া ধুনীয়া লগা হৈছে, এই ক'ত ভাল পাব লাগিলে ভাল হ'ল হয়।
দৰ্শকখানে চেষ্টা কৰি আছে ময়ো জীয়া এটা ভাল পাবলৈ ভাল চাই থাকোঁতে জীয়াৰো চকুত পৰিল মোৰো চকুত পৰিল এনেকৈ থাকোঁতে গোটেই যে ৰাতিটো টোপনি ক্ষতি হ'ব যেতিয়া দিনত দেখা দেখি হ'ম এই একে হুনুকেইটালৈ একে অৱস্থা নহয় মাই বাৰীৰ লগত এনেই ৰাতিটো টোপনিটো ক্ষতি গ'লগৈ এইবিলাক উহুলা উহুলি লগতে কাঠা লোৱা লৈ দিনত আৰু একে ৰাতি থিয়েটাৰত জীয়া না থিয়েটাৰ এই ডেন্সৰ জীয়াকেইটা চাবিছোঁ ৰাতি একেবাৰে বাহা পূৰ্ণিমাৰ যোনটো হান যেতিয়া দিনত দোকানত যাব গোটেই কাঠ হালোৱান হৈ আছে অৱস্থা এনেই চকুটি মই কাটা লগে গতিকে তেনেকুৱা এটা কথা গতিকে এই এনেকুৱা আমাৰ কথাবিলাক চলি থাকে গোটেই অৱস্থাটো আমাৰ নাইকিয়া হৈ যায় গতিকে ল'ৰা ছোৱালীবিলাকে তেনেকৈ আজিকালি ব্যস্ত হৈ থাকে মই তাৰ এটা দৃশ্য দেখুৱাম আপোনালোকে এইখিনিত মোৰ নাম্বাৰটো ল'ব পৰা যিসকলৰ নম্বৰ নাই 9854310429 ये आपका मोबाइल कॉल संभव नहीं है मुझे मोबाइल कॉल संभव नहीं बारू जी ना 9845300428 अरे सिन सिने आहे एक हिंदी गिनता ना अरे पीर पीर आहे किया नहा दुनिया खराब हो जाया तुम जाने पड़ेगा हम जानो नहीं पड़ेगा तो खाले पड़ेगा हेलो माइना नेकी हाँ इस्लाम तो ये बहुत बज्जा थैसा दे भाई हाँ কি বুলি কলি ওই বা তো বস্তু লাগাই হয় ফোন তো করবাই নরলা বস্তু লাগে কি লাগে ব্লাউজ ওই কিমান নম্বৰৰ 555 এটি লোকা ভাই ডিমাকুচি দিকে মাইকে আছে পিন্ধাৰ বই 555 নম্বৰ ব্লাউজ হ'ব দে মই ত্ৰিপালৰ হলিও চিলাই দিম দে নাই ৰেডিমেড নাপাম ৰেডিমেড কোনো দোকানী দিবা নৰব 39 লেগিয়া থাকে 36 555 মানে ব্লাউজ পিন্ধিব লাগিল এইটো মাইকি হাতিয়া ধৰা কিমান সাজৰা এটা তই কি নাই নাই কিয় ঠাট্টা কৰিম ঠাট্টা কৰা নাই আৰু কি লাগে বুলি ক'লি ঐ বা হাই হেণ্ডচাম এই বা আৰু কি ফেয়াৰ লাভলি হয় নেকি আৰু কি ও হোয়াইট বিউটি ক্রিম ইস বা আৰু কি নালগে তো আৰু কি ও বা কি বলে গলি ও ও ভেটনা ভেটসি এই ওপারে যে একেলগে ঘোহাটোত দেখো আমার খুলে হলে তারাকে লাগকে নিয়ান লাগা হবে বাবা ইমান ডাঙৰ গালখান কিমান মান হ'ব হয়নে 6 নম্বৰকে ৰাহি মানে হ'ব নেকি গালখান দে নাই না ঠাট্টা কৰা নাই কিয় ঠাট্টা কৰিবি তোকো নেওঁতা নাই মোকো দেওঁতা নাই ময়ো কৈছোঁ দে পাকত হয় নেকি এই যোৱা ঠিক আছে হা কি আহিছে পৰীক্ষা আহিছে হয় নেকি সৰ্বশিক্ষাত পঢ়ি আছা সৰ্বশিক্ষাত পঢ়িলে পঢ়িবা লাগে নেকি সৰ্বশিক্ষাত পঢ়িলে পঢ়িবা নালাগে নহয় অহা যোৱা কৰিব লাগে সেই দুপৰীয়া খাদ্যটো খাব লাগে বাহিৰ হ'ব লাগে সৰ্বশিক্ষাত নাই নহয় এইবিলাক কাৰবাৰ মাষ্টাৰ থাকোঁ এটা চলি থাকোঁ 50টা বা 2টা বা 3টা মাষ্টাৰে আৰু ঘৰত কথা কোৱা ঠাই নাই গোটেই ফোনটো লৈ সেই গোটেই বাৰান্দাত একে ইটোৰ লগত ফোন কৰা সিটোৰ লগত ফোন কৰা চলি পঢ়াবা খবৰ নাহে এই ৰান্ধনীকেইটাই ভাতকেইটা দিলে হাঁহ আধা দিয়া দি চলিকেইটাই ঝুজ কৰি উঠা খাই পেলাই ছুটি হৈ যা বুলি ক'লা সৰ্বশিক্ষাত ইমান টেনশ্যন নাই আজিকালি পঢ়িলেও পাছ নপঢ়িলেও পাছ নম্বৰ পাবি যা কেইটা আছা ছাত্ৰ ছাত্ৰী ৰোল নম্বৰ 1 নেকি কেইটা ছাত্ৰ ছাত্ৰী এটাই পিছত তই নহয় আৰু কোন হ'ব এটা ছাত্ৰ ছাত্ৰী তয়ে যদি 1 নহয় আৰু কোন হ'ব ঠিক আছে হা 7বাৰ মান হ'ল ফেইল কৰা 7বাৰ হ'লে কি আহিছে ঐ বা
যুক্তাক্ষৰ লিখি নিবা দিছে আৰু কি লিখবা কব্জা সেইটো কৰা নাই ক ঝপঝপে যা কব্জা কব্জা আৰু কি ও বাল্টি বতা কাৰবা উল্টা উল্টি বাল্টি খন্তা খ নাংটা মুংটা খন্তা ও মেনথেলটো কৰা নাই মতাকেৰে মেয়া থলথলীয়া ল মেনথেল ঠিক আছে হা ঠিক আছে বাৰু বাই বাই ইনভেষ্ট নাযায় ইমান কোমল মাত ঠিক আছে বাই বাই বা দেখা নাপাইছো ঠিক আছে লগ পাম একে কুঁহিয়া চেপা দি চেপা দে মোকো ঠিক আছে ধন্যবাদ সতৰাইজ হৰণটো দি লৈছো আজিকালি ছোৱালীবিলাকৰ শিঙুন বিচাৰিয়ে নাপা আমাৰ দিনত শিঙুন অজস্ৰ আছিল এভেইলেবল শিঙুন আছিল এতিয়া ছোৱালীবিলাক জাতীয় বিদ্যালয়ত পঢ়ি এল পি স্কুলত পঢ়া ছোৱালীবিলাক শিঙুন বিচাৰি নাপা আমাৰ দিনত শিঙুন একে ইনকে ওলাইছিল হালধীয়া হৈ আহিব একেবাৰে চব ভৰত কমাই দিলে একে ইমানৰ একে ওলাই যায় একে মিঠা যি হালধীয়া শিঙুন খাই মিঠা লাগে নহয় একেবাৰে অৱস্থা নাই এতিয়া বিচাৰিয়ে নাপা একেবাৰে ঝুঁজিও নাপা শিঙুনবিলাক ছোৱালীবিলাকৰ বাৰু যা নহওক সেই দৃশ্যটো মই দেখুৱাৰ কাৰণে আগবঢ়াইছোঁ এই ভেস্পা গাড়ী আৰু তাৰমানে কৈছোঁ নহয় যিমান তেল ভৰালিও একে বডি দি বাহিৰ হৈ যাওক কিন্তু ভেস্পা গাড়ী কিন্তু হুলেলিহা ষ্টাৰ্টটো ধৰে তাৰে এটা মই দৃশ্য দেখুৱাম এই চাবি ভৰাই দিলোঁ নাই নহ'ব ওলাব লাগবি এই তেল পালা যায় আৰু হা একেবাৰে আহি গেছি এই হৰণটো আকৌ আকৌ আপাত দিপাৰা থাকে নহয় এই ইফালে পিছত চহাত দি